নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে দেশ তথা ৰাজ্যবাসীৰ বাবে দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। মাত্ৰ 500 টকাতে লাভ কৰিব LPG চিলিণ্ডাৰ। হয় বন্ধু বান্ধৱীসকল, মাত্ৰ 500 টকাতে লাভ কৰিব আপোনালোকে LPG চিলিণ্ডাৰ। তো এনে ধৰণৰ খবৰ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰক। কংগ্ৰেছ চৰকাৰে 500 টকাতে প্ৰদান কৰিব ৰন্ধন গেছ। মাত্ৰ 500 টকাতে লাভ কৰিব পাৰিব আপোনালোকে LPG চিলিণ্ডাৰ। মধ্যপ্ৰদেশৰ জনতাৰ বাবে বৃহৎ ঘোষণা কংগ্ৰেছৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। মধ্যপ্ৰদেশৰ জনসাধাৰণৰ বাবে আহিছে এটা ডাঙৰ খবৰ। কংগ্ৰেছ চৰকাৰ গঠন হলে মহিলাসকলে মাহিলী লাভ কৰিব 1500 টকা। 100 টকাতে প্ৰতি ঘৰ লোকে লাভ কৰিব 100 ইউনিট বিদ্যুৎ সেৱা। চৰকাৰ গঠন হলে কৃষকৰ সকলো ঋণ মাফ কৰাৰ ঘোষণা কংগ্ৰেছৰ। ইয়াৰ লগতে ৰাজ্যখনত পুৰণি পেঞ্চন প্ৰৱৰ্তন কৰাৰ ঘোষণা কংগ্ৰেছ চৰকাৰৰ। আগত মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ বাবে জোৰদাৰ প্ৰচাৰ চলাইছে এইবাৰ কংগ্ৰেছে।